বিগ ব্ৰেকিং নিউজ বাল্য বিবাহ কৰোৱা ব্যক্তিৰ পত্নীৰ পৰিয়ালৰ বাবে চৰকাৰে কৰিব ব্যৱস্থা গ্ৰেপ্তাৰ হোৱা স্বামীৰ পত্নীয়ে পাব অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ জৰিয়তে সকাহ পাব পত্নীয়ে এনে দম্পতীৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ব্যৱস্থা কৰিব চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে একশ্যন আৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰেপ্তাৰ হোৱা স্বামীৰ পত্নীৰ কাষত থিয় দিব চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি এই বিশেষ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ স্বামীক আমি এৰেষ্ট কৰিছোঁ ছোৱালীজনীক লগে লগে আমি বিনা পইচাৰ চাউল আৰু অৰুণোদয় এটা দিব ইও এটা মানৱীয় সমস্যা আছে সেই গোটেইবিলাকৰ সমাধান এইবাৰ আমি কৰিম যাতে মানুহে এটা ভাল জীৱন পাব পাৰে আজি যদি এজন স্বামীক আমি এৰেষ্ট কৰিছোঁ ছোৱালীজনীক লগে লগে আমি বিনা পইচাৰ চাউল আৰু অৰুণোদয় এটা দিব লাগিব নহ'লে ছোৱালীজনীটো চলিব নোৱাৰিব গতিকে সেই বেকআপ প্লেনিংটো আমি কৰিব লাগিব ইট ইজ নট অনলি এবাউট পুলিচ তাৰপিছত স্কুলবিলাকত আমি ইণ্টেলিজেন্স ইউনিট বনাব লাগিব কেনেকুৱা হেল্পলাইন নম্বৰ থাকিব কাষৰ ছোৱালীজনীয়ে জানে যে তাই আজি 3 দিন স্কুলত অহা নাই তাৰমানে তাই বিয়া ঠিক হৈছে তাই খুব বেয়া পায় লগাব পাৰিলে আমাক লগাই দিয়ে কাৰণ she knows that after 1 month her number will come গতিকে লগৰ ছোৱালীয়ে আমাক খবৰ দিব পৰা আমি পৰিৱেশ ৰাখিব লাগিব বহুতে ইয়াৰ ভয়ত হস্পিটালত নহা হ'ব যে হস্পিটালত ডেলিভাৰী কৰিব আহিলে ফচিম গতিকে গাঁৱত কৰিব গতিকে ধাইৰ ওপৰত নজৰ ৰাখিব লাগিব অংগনবাদী কেন্দ্ৰৰ ওপৰত নজৰ ৰাখিব লাগিব সো ইট ইজ এ ভেৰি ভেৰি ইলাবোৰেট এক্সাৰচাইজ অকল মাত্ৰ এনেকৈ গৈ মই এফআইআৰ কৰি দিলোঁ এৰেষ্ট কৰিলে কালি 2-এটা নেশ্যনেল টিভিয়ে মোৰ ইণ্টাৰভিউ ল'লে মোৰ নামত ছ'চিয়েল মিডিয়া 2-3টা ভাল বেয়া কথা ওলালে ইট কেনট এণ্ড এট ডেট লেভেল ইট হেজ টু বি এ ভেৰি ভেৰি ইণ্টেন্স এক্সাৰচাইজ